নমস্কাৰ বন্ধুসকল, মই আজি হাঁহ মাংস আৰু আলু শুকান ভজা বনাব লৈছোঁ। চাবচোন কেনেকুৱা হয় আপোনালোকে। মতা মানুহে বনোৱাটো অলপ কেনেকুৱা হয় টেষ্টটো। তেলটো গৰম হ'ল আৰু পিঁয়াজ দি দিলোঁ। এইটো গৰম হৈ গ'ল একদম। মাংসখিনি দি দিম ইয়াতে। একদম মজাকৈ বনাব লাগিব। নিমখটো অলপ হিচাপত পৰিমাণত, হালধিটো গোন্ধটো একদম ধুনীয়া ওলাইছে দেই, একদম মজা লাগে যেন কথা। মছলাটো বৰ ধুনীয়া বনাইছে। মছলা দিয়াৰ লগে লগে অলপ খাম খাম লাগি গৈছে একদম দেই। নহৰু, পিঁয়াজ, আদৰক আছে খুন্দি থোৱা। অলপমান ফ্ৰাই হোৱাৰ পাছত নহৰুখিনি, পিঁয়াজখিনি অলপ ঢাকনখন লগাই দিম। এটাকৈ বনালে মানে বস্তুটো পিঁয়াজটো পাছত দিলে টেষ্টটো অলপ ভাল হয় বনাই। মতা মানে অলপ বনোৱাটো বেলেগ হয় টেষ্টটো খোৱা। তাৰপৰা এইখিনি দিম আৰু নহৰু আৰু হেৰি আছে, আদৰক আছে খুন্দি থোৱা। পিঁয়াজখিনি অলপমান হেৰি অলপ দি দিম। তাৰপৰা আলু দিব, আলু থৈছোঁ কাটি। আলুখিনি দি দিম অলপ, আলু দিব লৈছোঁ। আলুখিনি দি দিছোঁ এতিয়া। আদাখিনি দি দিছোঁ এতিয়া। আদাখিনি মানে এনেকুৱা ধুনীয়া গোন্ধাইছে নহয়, কমৰ খাম খাম লাগি আছে ইমান। চাই থাককচোন বাৰু, অলপমান টেষ্ট কৰি চাওঁ নেকি। মাংস এপিচমান হৈছে আৰু হৈ গ'ল মাংস লাগিব। বিৰাট টেষ্টি হৈছে খিচাৰীৰ লগত, বহুত মজা হৈছে। যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব দেই।